বন্ধুসকল, আজিৰ নিচিনা অৱস্থা কেতিয়াও হোৱা নাই। এয়া চাওক, দোকানত ইয়াত চামান থাকিব লাগিছিলে দোকানৰ। নমস্কাৰ বন্ধুসকল, তো বহুত দুখেৰে এটা বস্তু দেখাবলৈ ওলাইছোঁ। মই যেতিয়া কম্পিউটাৰ ক্লাছ আৰম্ভ কৰিছিলোঁ, কিছুমান কি ক'ম আৰু ফাৰ্ষ্ট যিখন কম্পিউটাৰ তাতে বৰ্ড লগাইছিলোঁ, 3 বেচ 4 বেচ কৰিছিলোঁ। ষ্টুডেণ্ট ভালেই ষ্টুডেণ্ট আহি আছিলে। তো মই পইচা তেনেকুৱা কোনো হেৰি হোৱা নাছিলে, এটা চখ, এটা এডুকেশ্যন এটা কৰিছিলোঁ। চ' এইটো কাৰণে ভিডিঅ'টো মই বনাইছোঁ যে এইখন বৰ্ড 2014 চনত খুলিছিলোঁ, তেতিয়া ফাৰ্ষ্ট লগাইছিলোঁ এইখন বৰ্ড। তো কণ্ডিশ্যন চলি আছে এতিয়া। চ' সেইটো কাৰণে বনাই থ'লে স্মৃতি হিচাপে থাকি যাব বুলি, গতিকে আপোনালোকক দেখালোঁ। বা ফাৰ্ষ্ট যিটো কাম কৰিছিলোঁ লাইফৰ, ধৰক ক্ৰিকেটে হওক বা বেলেগ এক্সট্ৰা এক্সপাইটেড হওক, সেই দিনটো মনত পেলাই চাবচোন, কিমান বেয়া লাগে, দুখ লাগে। আৰু কিছুমান মোৰ অসুবিধাৰ কাৰণে মই কৰিব লগা হ'ল। ইনষ্টিটিউটটো বন্ধ, যিহেতু ইয়াতো কৰিছিলোঁ, কিন্তু এইটো দেখালোঁ। চাই থাকক, লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এফালে ঘূৰিয়া আহি আছে হঠাৎ ক'ৰপৰা যাক ধুমুহা আহি গ'ল, বতাহ ধুমুহা একদম পূৰা। নতুন চুলি কাটিলোঁ, যোৱা দেখাই আছোঁ। প্ৰত্যেক বছৰৰ দৰে গোটৰ কাৰণে গছপুলি দিয়ে। চ' এইবাৰো পালে, আৰু গাই প্ৰতি 2টাকৈ পৰিছে। পইচা দিব নোৱাৰ, ফেন পইচা প্ৰাইচ এইটো নহয়, মানে কি বহুত দিনৰ পৰা চেষ্টা কৰি আছিলোঁ। মই ভাবা নাছিলোঁ যে হঠাৎ ফেনখন লৈ আহিম বুলি, আৰু মন গ'ল লৈ আহিলোঁ। আৰু মানে গৰমত ইয়াত এই দোকানত বহি, ইয়াত লগত তাত বহি থাকিব লাগে, কাষ্টমাৰে গম নাপায় আহিছেনে নাই। ফাইনেলি ফেন লাগি গ'লে দেখিছে, আৰু বাকচবিলাক এই বাহিৰত পেলাই দিলোঁ। বন্ধুসকল, কথাটো কি হ'ল মানে কি, মই এতিয়া আগৰ পৰা শৰীৰটো অকণ আৰাম পাইছিলোঁ। মানে এইটো বোলে এটা ভাইৰাছৰ নিচিনা আহি আছিল বস্তুটো। চ' পূৰা একদম কি হয় মানে গাৰ হাত ভৰিৰ কাঠি আইতে বিষ হয়। তো মই উঠোঁতে বহোঁতে তো অলপ দিগদাৰ হৈছিলে। তো বহিবলৈ মানে কঁকালত ধৰে, বহিব নোৱাৰোঁ। ঠিক তেনেকুৱা ধৰণৰ বস্তুকেইটা সম্পূৰ্ণ আৰাম পাইছোঁ। আৰু এতিয়া খালি ভৰি, কঁকালৰ পৰা খালি ভৰি গাঁঠিলৈকে সামান্য অলপ বিষ হৈ আছে। তো ঠিক হৈ যাব লাগে, কি হয় চাওঁ।